এই মুহূৰ্তৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। 8,000 টকালৈ বৃদ্ধি পালে অংগনবাড়ী কৰ্মীৰ দৰমহা। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰই দিয়া দৰমহা প্ৰায় সমপৰ্যায়ৰ হ'ল এতিয়া। ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মীৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিলে। দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্যও লাভ কৰিব অংগনবাড়ী কৰ্মীসকলে। আজি আমাৰ কেবিনেটে অংগনবাড়ী কৰ্মীসকলৰ দৰমহা তেওঁলোকে আগত 2,000 টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল, ভাৰত চৰকাৰৰ পৰা 4,500 টকা পাই আছিল। এতিয়া আমি যিটো ৰাজ্য চৰকাৰে 2,000 দি আছিল, এতিয়া তাৰ লগত আমি 1,500 যোগ কৰি দিম। তাৰমানে they will get 3,500 from state government, 4,500 টকা কেন্দ্ৰীয় চৰকাৰৰ পাব। সৰ্বমুঠ তেওঁলোকৰ দৰমহা 8,000 টকালৈকে বৃদ্ধি হ'ব। তাৰমানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া টকা প্ৰায় সম হ'লগৈ। তেওঁলোকে 4,000 দিয়ে কেন্দ্ৰীয় চৰকাৰে, আমি 3,500 দিম। কেন্দ্ৰীয় চৰকাৰে 4,500 দিয়ে, আমি 3,500 দিম। টোটেল অংগনবাড়ী দৰমহা 8,000 টকা হ'ব, 1,500 টকা বৃদ্ধি হ'ব ৰাজ্য চৰকাৰে দিব। অংগনবাড়ী কৰ্মীৰ দৰমহা 750 টকা বৃদ্ধি হ'ব। আগতে তেওঁলোকক ভাৰত চৰকাৰে 2,250 টকা দিছিলে, ৰাজ্য চৰকাৰে 1,000 দিছিলে। এতিয়া ভাৰত চৰকাৰৰ পৰা 2,250 টকা পাব আৰু ৰাজ্য চৰকাৰৰ পৰা 1,750 টকা পাব। সৰ্বমুঠ 4,000 টকা পাব। অৰ্থাৎ সহায়িকাগৰাকীয়ে 4,000 পাব, কৰ্মীগৰাকীয়ে 8,000 পাব। আৰু বৃদ্ধি কিমান হ'ল? কৰ্মীগৰাকীৰ বাবে 1,500 হ'ল, সহায়িকাগৰাকীৰ বাবে 750 টকা হ'ল।